Song engkora pli atum patir pi ponsi Rusem Sonsing ing ti Carly ing deng troxi kepra pli kachikimo arni kata London. Bangso kachikimo asai lake di puarong sopialong kedu Rusem Sonsing ing ti park along si talon ponlo. Bangso me along prekjam ahavar pen ongdung aradatum chetong don pen Rusem Sonsing ing ti aphan mesen pen kachikimo asai along cherap chetodum. Ini bangso kachikimo ame along Rusem Sonsing ing ti aphan kachikimo nangkok athepi alam lapen akai alamo cethan cemumpon lapen anpata Karbianglong Autonomous Council kachari chokche anghoi pen sunnangji tim Karbianglong ke man melo pu hangsi kachesong asaita padopon. We want justice! 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 We want justice! 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 No separation alone! No separation alone! Tinggal tekelama! Tinggal tekelama! Tinggal bilang man melama! Tinggal bilang man melama! Tinggal bilang bukan sunai! Tinggal bilang bukan sunai! Lason sipini Rusem Sonsing ing ti Carly ing deng troxi kepra pli kachikmo arni pen pachetonsi song engkoira pli atum patir pi ponsi kachesong asai mesen pen pachun ponlo. আমার যেটো আইনীগতভাৱে কাৰ্বি অটোনমাস কাউন্সিলে সেক্ট্ৰেল এৰিয়া এজ জনগোষ্ঠী হিচাপে যিটো আমাৰ সংবিধানিক যিটো আইন আছে সেই আইনৰ মতে যিটো গোটেইখিনি গম পাই যে আমি গুৱাহাটী গতি হাইকোৰ্টত PIL ফাইল কৰিছোঁ PIL ফাইল কৰাৰ পাছত 13 জুলাই 2018 চনত যেহেতু কাৰ্বি অটোনমাস কাউন্সিলক এটা অৰ্ডাৰ দিছিলে এখন মানে চিফ জাজে যেহেতু উইদিন 6 মান্থ বা 6 মাহৰ ভিতৰত নিজাবগীয়া কাউন্সিল অটোনমাস কাউন্সিলৰ নিজাবগীয়া এটা ৰুলছ সেইটো গঠন কৰিব লাগিব কিন্তু অলমষ্ট লাইক এটা 2-1.5 বছৰ হ'ব আজিলৈকে সেইখিনি ৰুলছ টু আইন যিটো সেইটো নিজাবগীয়া আইন আজিলৈকে বনা নাই সেইটো আমি ধিক্কাৰ কৰিছোঁ আৰু সেইটো যেতিয়ালৈকে সেই আইনখিনি যেতিয়ালৈকে নিৰ্মাণ নকৰে বা যেতিয়ালৈকে গঠন নকৰে তেতিয়ালৈকে আমি সেই আন্দোলন কৰি থাকিম সেইটো নহয় যে কোনো এজন নিৰ্দিষ্ট ব্যক্তিবৰ্গৰ কোনো এজন ৰাজনীতি কৰ্মী বিৰোধিতা কৰা সেইটো নহয় আমাৰ কথাটো হৈছে ইয়াত নিজাবগীয়া ৰুলছ হ'ব লাগিব আমাৰ কথা হৈছে যে ইয়াত ষ্টেট ইলেকশ্যন কমিশ্যন কাৰ্বি অটোনমাস কাউন্সিলৰ যিটো ইলেকশ্যন ইয়াত কেতিয়াও সেইটো ইলেকশ্যন কণ্ডাক্ট কৰিব নোৱাৰিব যদি ইয়াতে ষ্টেট যদি ইয়াত কাউন্সিল ইলেকশ্যন ইয়াত হোৱা হয় সেইটো নিজাবগীয়া কাৰ্বি অটোনমাস কাউন্সিল নিজেই ইলেকশ্যনটো কণ্ডাক্ট কৰিব লাগিব কাৰণ ইয়াতে পাঞ্চায়ত চিষ্টেম ইয়াতে কেতিয়াও লাগু কৰিব নোৱাৰিব ইয়াত মাত্ৰ অটোনমাস কাউন্সিলৰ জৰিয়তে যিটো কৰিবলগীয়া হয় সেইটো কৰা হ'ব ৰুলিং গভৰ্ণমেণ্টে এইটো ইমপ্লিমেণ্ট কৰা নাই যে তেওঁলোকৰ পলিটিকেলি লাভালাভৰ কাৰণে কৰিছে বুলি আপুনি ভাবে নেকি হয় সেইটো নিশ্চয় কাৰণ ইয়াত ৰুলছ বনোৱা মানে ইয়াত কিছুমান এটা নীতি নিয়ম সেইটো থাকিব যাতে সেই গোটেইখিনি বৰ্তমান যিটো কাৰ্বি অটোনমাস কাউন্সিল যিটো আইন আছে সেইটো 1951 সেইটো আইনটো অলৰেডি অবছলিট হৈ গৈছে সেইটো কোনোই মানে ডেট ইজ ইউজলেছ অনলি সেইটো যেতিয়া সেইখিনি নিজাবগীয়া এটা প্ৰফিট যিটো আপোনাৰ লাভবান হোৱাৰ কাৰণে ইয়াৰ কাৰণে সেই আজিলৈকে সেই যিটো আইনটো আজিলৈকে সেইটো বনোৱা নাই সেইটো অনাগত নিৰ্বাচন আহি আছে বুলি কৈছে তেওঁলোকে আপুনি নহয় সেইটো যদিহে এতিয়া যিটো স্বায়ত্তশাসিত পৰিষদৰ যিটো নিৰ্বাচন হ'ব সেই নিৰ্বাচনটো সেইটো যদিহে ষ্টেট ইলেকশ্যন কমিশ্যনৰ পৰা কণ্ডাক্ট কৰা হয় সেইটো টোটেলি ইলিগেল সেইটো কাৰণ ইয়াতে যদি ইলেকশ্যন কৰা হয় প্ৰথমত নিজাবগীয়া এটা আইন থাকিব লাগিব তাৰ পাছতে ইলেকশ্যনটো কণ্ডাক্ট কৰিব পাৰিব নিজে কাৰ্বি অটোনমাস কাউন্সিল নিজাবগীয়াকৈ ইলেকশ্যন কৰিব পাৰিব বৰ্তমান যদি সেই ইলেকশ্যনৰ যিটো বহোৱা হয় সেইটো টোটেলি ইলিগেল হয় আৰু এইখিনি ক্ষেত্ৰত আমি কেতিয়াও নামানো সেইটো লাগিলে ইলেকশ্যন বন্ধ কৰিব লাগিব পষ্টপন কৰিব লাগিব লাগিলে আপোনাৰ আইনখিনি প্ৰথমত বনাই লওক তাৰপিছত যাতে স্বায়ত্ত পৰিষদৰ নিৰ্বাচন তেতিয়া হ'ব News Desk Report Biswanath Karbi Live